हेलो गाइज गुड मर्निंग नमस्कार आशा करूँ भाले আছে আপোনালোক সকলোৱে বহুত দিন একো ভিডিঅ' নাই কৰা মাত একদম বহি গৈছে মাত নাই গা বেয়া আছিলে তাৰপিছত লাহেকে আমাৰ লকডাউন শেষ ঘৰুৱা দিনবিলাক শেষ হ'ব আৰু আজি লাষ্ট ঘৰত ভিডিঅ' তাৰপিছত ইফালে টিকলিজনীৰ লগতো আজি লাষ্ট ভিডিঅ' দেখা লাষ্ট কৰি থাকে তাৰপিছত যামে যিহেতু আৰু গুৱাহাটী লাইফ ষ্টাৰ্ট হ'ব আজি কিবা কিবি অলপ বনাই মেলি ভালকৈ খাই যাওঁ নে কি কয় মাতা এবাৰ সকলোকে নমস্কাৰ দিয়া নমস্কাৰ ভালনে সকলোৰে সোধা মই নকওঁ ভাল না চবৰে সোধা ভাল না চবৰে এই কাম নাই লাজ কৰে লাজ এনে কিন্তু বিৰাট উৎপাত আৰু আজি মই নবনাওঁ আজি বনাব আমাৰ আইতাই কালি যামতো সেইটো কাৰণে স্পেচিয়েল মানে আৰু আইতাই এটা পিঠা বনাব য'ত কলপাতত এয়া গুড়াৰ মিক্সাৰখিনি লৈ পিনে বান্ধি লৈ পানীত উতলাব লাগে তো চাই থাকক আপোনালোকে আইতাই পুৰা বান্ধি আছে আইতাইটো কি পিঠা বুলি কয় নামটো পাতে বান্ধা পিঠা এইফালে হ'ল আমাৰ এইবিলাক গুড়াৰ লাড়ু তিলৰ লাড়ু সব আমাৰ আইতাৰ হাতৰ যাদু যাদু নহয় বোলে পুৰা অভ্যাস আইতাৰ অভ্যাস আছে তাই নাম ধৰি থাকে বিৰাট নাম ধৰে কি মাতিছে মাতা ইয়া পুৰা গৰম পানীত আইতাই দি আছে পিঠা কেইটা এই তলৰ ফালে জুই পিঠাখিনি পুৰা দি পিনে ইয়াতে পানীত এতিয়া অলপ টাইম ঢাকনি মাৰি দিলেই হ'ল খুব বেছি 20-25 মিনিট পানীখিনি ভালকৈ উতলিলে পিঠা ৰেডি হৈ যাব আৰু আমাৰ পিঠা পুৰা উতলি আছে ডেট মিনছ আমাৰ পিঠা এতিয়া পুৰা ৰেডি হ'ব আপোনালোকে এতিয়া প্লেটত ডাইৰেক্ট দেখা পাব আমাৰ পিঠা আৰু এইফালে আয়োজন চলিছে মাটন বনোৱা চৌকাত বনোৱা মাংস খাম আজি বা বেলেগ আয়োজন আৰু মাংস বনাইছে মোৰ মৰমৰ ডিয়াৰেষ্ট মাহী এইজনী মোৰ সৰু মাহী নমস্কাৰ আমাৰ টিকলিজনীৰ মাক এইফালে বাহিৰত আমাৰ বনোৱা এইবিলাক চলি আছে আৰু ভিতৰৰ ফালে মায়ে পেকিং কৰি আছে কালি যামতো খোৱা বস্তু কি কি দিব ময়ো অলপ কৰি লওঁ পেকিং আমি পুৰা পেকিং কৰি আছোঁ এতিয়া একদম এইবিলাক মোৰ পেকিং পাৰ্টনাৰ দেখিছে ট্ৰলিত বহি লৈছে একদম আৰু এতিয়া হ'ব আমাৰ পিঠাৰ আনবক্সিং ষ্টাৰ্ট টেষ্টি পিঠা আপোনালোকে ইচ্ছা কৰিলে ঘৰত ট্ৰাই কৰি চাব পাৰে কাৰণ একদম সোনকালে হৈ যোৱা প্লাছ সোৱাদো আছে ধুনীয়া আৰু একদম পেট ভৰি যোৱা পিঠা আৰু আমাৰ এইফালে ৰেডি হৈ গ'ল মাহীৰ হাতৰ ৰুটি আৰু মাংস
let's start the dinner. Hi, Tata.